হে গাইজ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ আছোঁ আজিৰ এই নতুন ৰেচিপিটো। আপোনালোকে দেখি গম পাইছে চাগে কি ৰেচিপি বনাওঁ। পলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। কেৰাহী এখন পাতি দি মই তেল গৰম হোৱাৰ পাছত মাছখিনি মই এনেধৰণে ভাজি লৈছোঁ। যদিও আগৰে ভজা আছিলে তথাপি আৰু এবাৰ মই ভাজি লৈছোঁ। এতিয়া মোৰ প্ৰায় মাছ ভজাখিনি হৈ গ'ল আৰু মই এখন পাত্ৰত এইখিনি উঠাই লৈছোঁ। আৰু মই আনফালে ৰাখিছোঁ তেজপাত, জলকীয়া, নহৰু, পিঁয়াজৰ পেষ্ট, নিমখ হালধি আৰু দিছোঁ জালুক জিৰা। মই নহৰু পিঁয়াজখিনি ভালদৰে পিচি দিয়া নাই, আধা পিচা কৰি দি দিছোঁ কাৰণ এনেকৈ দিলে ভাল লাগে। আৰু এয়া দিছোঁ মই নহৰু ভজাৰ পাছত এইখিনি ৰঙালাওখিনি ভাজিছোঁ এনেধৰণে। 10 মিনিটমান ভজাৰ পাছত মই নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰখিনি দি দিছোঁ। পুনৰবাৰ মই 5-ৰ পৰা 10 মিনিটমান সময় এনেধৰণে লৰাই থাকিম। তাৰ পাছত মই ঢাকনিখন লগাই দিছোঁ। আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো। আপোনালোকে এনেধৰণে বনাই নাই, যদি নবনাই বনাই চাব এনেধৰণে, খুব ভাল লাগে খাই। এতিয়া মই ঢাকনিখন গুচাই দিছোঁ এনেধৰণে। ঢাকনিখন গুচাই দিলোঁ আৰু এয়া ভালদৰে সিজিছে। আৰু এতিয়া মই ভাজি ৰখা মাছখিনি দি দিম আৰু প্ৰয়োজন অনুসৰি পানী দিব। আপুনি যিমান পনীয়া খাই ভাল পায় সিমানেই পানী দিব। এতিয়া মই কমেও 10 মিনিটমান সময় ভালদৰে উতলাই ল'ম আৰু তাৰ পাছত আমাৰ ৰেডি হৈ যাব মাছৰ জোলখিনি। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ লাইক, শ্বেয়াৰ প্লিজ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন
এয়া দেখিছেনে জোলকণ কেনেধৰণে উতলি আছে। 5 মিনিট সময়ৰ পাছত আমাৰ মাছৰ জোলকণ ৰেডি হৈ যাব। বন্ধুসকল, মোৰ দৰে এইটি ব্যঞ্জন কাৰ কাৰ প্ৰিয় বাৰু কমেণ্ট কৰি জনাবচোন। এয়া মোৰ মাছৰ জোলকণ ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এনেধৰণে খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব। বন্ধুসকল, শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।